হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু খবৰ মোৰো ভাল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই যাব লৈছোঁ আজি হাবুঙলৈ বুলি, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই গৈ থাকক। আৰু এইফালে ছিঙি আছে লাই শাক। আমি গাহৰিৰ লগত খাব লাগিব যিহেতু লাই শাক। আৰু গাইছ, লাই পাতটো চাওকচোন, ইমান ডাঙৰ, বহুত ডাঙৰ হৈছে চাওক। এইখিনি গাহৰিৰ লগত খাই ভাল লাগিব। আৰু তাৰপাছত এইফালে ছিঙি আছে ধনিয়া পাত ছিঙা নাই বাৰু, ধনিয়াজোপাই উঘালি দিছে। আৰু এইফালে মায়ে কলপাত কাটি আছে লৈ যাবৰ কাৰণে। মই ওলাই ৰেডি হৈ গ'লোঁ, মই মা সকলোবিলাক আমি ওলালোঁ। অকল এফালে পাপা গা ধুই আছে আৰু বৌ ওলাই আহিব লাগে। তাৰপিছত আমি সকলো যাম হাবুঙলৈ। আমি পাই গ'লোঁ সেই তিনিআলি। তাৰপাছত গাড়ীখনৰ চকাকেইটা হাৱাটো কমিছে বুলি কৈছে, সেয়েহে অলপ হাৱাটো দি লয়। তাৰপাছত আমি যাম। আৰু এয়া চাওকচোন, গাড়ীখনত মানুহ জোৰাই নাই, কাৰণ গাড়ীখন সৰু যে। তাৰপাছত এয়া মুনু, মানে মোৰ ভণ্টি, এইফালে চিপছ খাই আছে। তাৰপাছত আমি আকৌ গৈ আছোঁ হাবুঙলৈ বুলি। এয়া পাইছোঁহি আমাৰ ঘিলামৰা তেল ডিপু। তাৰপাছত আমি গৈ আছোঁ আকৌ গৈ পেলাই ৰ'লোগৈ বাটমাৰি। আৰু ইয়াতে ল'ম গাহৰি মাংসটো, কাৰণ তাতে গাহৰি পায়, কিন্তু বহুত বেছি দাম লৈ লয়। আৰু এইফালে পাপাই মাংস লৈ আনিলে, আৰু যিহেতু আমি মুৰ্গী লৈয়ে আহিছোঁ আৰু মানুহ এইকেইটাহে। আৰু গাড়ীত গৈ থাকিলে খাবতো মন যায়েই চবৰে। আকৌ আনিলে চিপছ। তাৰপাছত আমি আকৌ গৈ আছোঁ। এইবাৰ বাৰু ক'তো নৰখোঁ, ডাইৰেক্ট যাম হাবুং। আৰু ইমান ধুনীয়া লাগিছে পথাৰখন জানেনে, চবফালে অকল হালধীয়া। মোৰ যে ফটো এটা উঠিব ইমান মন গৈছিল জানেনে, কিন্তু মই গাড়ীখন ৰখাবলৈও পাপাক ক'ব নোৱাৰোঁ, ইমান বেছি ভয় লাগে। আৰু আহি পাই গৈছোঁহি ঘাইমৰা, আৰু অলপ গ'লেই পাম আমি হাবুং। আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব। আৰু চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। চেনেলটো যিহেতু একেবাৰে নতুন, তো প্লিজ যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ মোক দিব বুলি আশা থাকিল। আৰু বেছিডোখৰ নাই, আমি পালোহিয়ে, আৰু অলপ গ'লে পাম আমি হাবুং। আৰু আমি পালোহি এয়া হাবুং। এয়া দোকানবিলাক খোলা নাই, আৰু বাকী দোকানবিলাক খুলিছে বাৰু। এইফালে দোকান খুলিছে, এইফালে গাহৰিও কাটি আছে। আৰু ভাবিছোঁ ইয়াতে কিবা কিবি কিনি লওঁ। তাৰপাছত আপোনালোকক দেখাই আছোঁ। আৰু এইফালে দেখিছেনে গাড়ী কিমান আহিছে। আৰু এইবিলাক আহিছে স্কুলৰ ষ্টুডেণ্টবিলাক। আৰু এইডোখৰতে টিকেট কৰিব লাগিব। আমাৰ গাড়ীখন গ'ল বাৰু, মই খোজকাঢ়িহে আহি আছোঁ। গাড়ীৰ পৰা বস্তু লৈ লওঁ, তাৰপাছত আপোনালোকক সকলোবিলাক দেখাম ধুনীয়াকৈ। তো চাই গৈ থাকক। বস্তু লৈ আহি গ'লোঁ জেগাডোখৰ ঠিক কৰি লওঁ বুলি, কিন্তু আজি যিহেতু মানুহ বেছি নাই, কাৰণ আজি শনিবাৰ হয়, ইয়াত বেছি মানুহ হয় দেওবাৰে। আৰু এইফালে ময়ো বস্তু আনি আছোঁ। আৰু এইফালে ভাবিলোঁ আজি ঘৰবিলাকত নাখাওঁ, এইফালে এজোপা বগৰী আছে, বগৰীজোপা তলতে খাম। প্ৰত্যেকবাৰ আহোঁতে জানেনে ঘৰবিলাকতে খাওঁ, এইবাৰ ভাবিছোঁ অলপ গছৰ তলত বহি খাওঁচোন। আৰু এইফালে মই যিটো কেৰাহী আনিছোঁ বহুত বেছি গধুৰ আছিলে বাৰু, লোহাৰৰ কেৰাহী আছিলে। আৰু লোহাৰৰ কেৰাহীত বনালে খাব বেছি ধুনীয়া হয়। জেগাডোখৰ পাই গ'লোহি, ইয়াতে বনাম। আৰু এইফালে মানুহে আগতে খাই থৈ যোৱা। আৰু এজোপা বগৰীও লাগি আছিল জানেনে, আৰু বগৰীকেইটা খাব পৰাও হৈ আছিল বাৰু। আৰু এইফালে চাওক, মাহঁত গ'ল সেৱা কৰিবৰ কাৰণে কুকুৰাটো লৈ। আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'বলৈ নাপাহৰিব দেই। আৰু মই যে মূৰত মাৰি আছোঁ টুপিটোৰ নিচিনাকৈ, তাক কোৱা হয় আহোমত ফাৰু বুলি। কি খাইছা? হা? কি খাইছা? মিমি খাইছে।
খাইছোঁ আৰু এইফালে কামত লাগি গ'ল। মায়ে ঘৰতে এইখিনি কৰিয়ে আনিছে। ইয়াত আলুকেইটা বাকলি এৰাইছে। তাৰপাছত এইফালে পানী গৰম কৰি আছোঁ, যিহেতু কুকুৰাটো মাৰিব লাগিব মানে তাত মাৰিয়ে আনিব, ইয়াত কাটিব। এইফালে চাওক, মই অলপ পাছত গৈ আপোনালোকক দেখাই আছোঁ সকলোবোৰ। মানে মাহঁত গৈছে ধূপ চাকি জ্বলাবলৈ, আৰু যিহেতু কুকুৰাটো আগ কৰি আনিব লাগিব, তো আমি ইয়াতে। আৰু এইফালে চাওক, চবৰ হাততে এটা এটা পেকেট লৈ লৈ বহি আছে। এইফালে মা আহিলে, ভাতো পাতি দিলোঁ। তাৰপাছত আমি আহিলোঁ সেৱাটো কৰি যাওঁ বুলি, কাৰণ মন্দিৰলৈ আহিছোঁ, যদি সেৱা কৰিয়ে নাযাওঁ কি হ'ব আৰু এইফালে ভণ্টি আহিছে। ভণ্টি মানে গোটেইকেইজনীয়ে আহিছোঁ বাৰু। বেলেগ দিনাখন মানুহ বহুত বেছি হয় জানেনে, দেওবাৰ দিনটোতো মানুহ মানে ইয়াত বহুত বেছি লাইন পাতিব লাগে। আজি যিহেতু শনিবাৰ, তথাপিও মানুহ নোহোৱাকৈ থকা নাই, মানুহ যথেষ্ট হৈছে। পানী উতলি গ'ল। তাৰপাছত এইফালে চাওকচোন, শুৱাই শুইছে, খেলাই খেলিছে, কি যে কৰি আছে। আৰু আপোনালোকো যদি হাবুঙলৈ এবাৰো অহা নাই, তেনেহ'লে এবাৰ হাবুঙলৈ আহি চাবচোন। তাৰপাছত কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব। আৰু মই হাবুঙলৈ প্ৰত্যেক বছৰে আহোঁ, কাৰণ মই হাবুং বহুত বিশ্বাস কৰোঁ, আৰু ইয়ালৈ আহি মোৰ বহুত ভাল লাগে। আৰু ইয়াত যিটো আশীৰ্বাদ দিয়ে ন, সঁচাই বহুত বেছি ভাল লাগে। আৰু মই এইটো এনেই কোৱা কথা একদম নহয়, মই বিশ্বাস কৰোঁ কাৰণে প্ৰত্যেক বছৰে ইয়ালৈ আহোঁ। আৰু মই এতিয়া হাবুংখন ধুনীয়াকৈ বনালে বাৰু, কিন্তু যেতিয়া বনাই থকা আগত বাঁহেৰে আছিলে ন, তেতিয়াৰ পৰাই মই হাবুঙলৈ আহি থাকোঁ। আৰু ৰ'ব, এতিয়া ধূপ চাকি জ্বলাই লওঁ, তাৰপাছত আকৌ আপোনালোকক দেখাই আছোঁ। ধূপ চাকি জ্বলাই এতিয়া এইফালে আহি আছোঁ মেইন মন্দিৰটোলৈ। ইয়াতে সেৱাটো কৰি ল'ম, তাৰপাছত আপোনালোকক আকৌ দেখুৱাই আছোঁ। আৰু এইফালে আশীৰ্বাদ লৈয়ে আছে, আশীৰ্বাদ বহুত দীঘলীয়াকৈ দিয়ে, কিন্তু ভাল লাগে। গাইজ, আৰু আহি গ'লোঁ আমি সেৱা কৰি ইয়ালৈ, আৰু এতিয়া ভাবিছোঁ দুটামান ৰিলচ বনাই লওঁ, তাৰপাছত আপোনালোকক দেখাই আছোঁ কি ৰিলচ বনালোঁ। তো ভিডিঅ'টো চাই শেষলৈকে গৈ থাকোঁ। ভালকৈ জানেনে, ভিডিঅ' এটা বনাবও নাপালোঁ। ইফালৰ পৰা মা পাপাই ফোন কৰি আছে সোনকালে ঘৰলৈ যাব লাগে বুলি। আৰু এইফালে বাৰু খাবলৈ হৈয়ে গ'ল, আমি আহিছোঁ, ইহঁতে খায়ে আছে। তাৰপাছত আমি খালোঁ, এয়া গাহৰি মাংস, এয়া লোকেল মুৰ্গী, আৰু এইফালে ভণ্টিহঁতে খাই আছে। তাৰপাছত আমি খাই দিম। আৰু এইবাৰ মোৰ পাল, এইফালে দি দিলে, এইটো গাহৰি মাংস, এইটো লোকেল। আৰু এইফালে মেইন বস্তুটো এতিয়াহে ওলাইছে, কাৰণ হাবুং বুলি ক'লে সাজেই মেইন ন। সাজটো বাৰু মিঠা আছিল। আৰু এইফালে যে দেখিছে ভণ্টি কেইজনী, ইহঁত একেবাৰে আহিছে মাজুলীৰ পৰা, আৰু এয়া বগৰী খাবলৈ বগৰী পাৰি আছে। তাৰপাছত আমাৰ সকলোৰে খাই হ'ল বাৰু, আৰু লাহে লাহে এয়া বস্তু সুমিয়াইছে এটা দুটাকৈ। তাৰপাছত পাপাই গৈ আছে গাড়ীখন ঘূৰাই আনিবৰ কাৰণে, আমি গাড়ীখন বহুত দূৰতে থৈ আহিলোঁ। আৰু এয়া বস্তু সুমিয়াইছে, আৰু কাষতে এইখন চাহৰ বাগান। আৰু এয়া মই একেবাৰে গুলপীয়া হৈ ল'লোঁ সাজ খাই। তাৰপাছত আমি ঘৰলৈ বুলি গৈ আছোঁ। আৰু এইবিলাক যে দেখিছে সৰু সৰু ৰুম, ইয়াতো ভাত বনাই খোৱাই হয়, কিন্তু বহুত দূৰ হয়, মেইন মন্দিৰটোৰ পৰা বহুতখিনি আহিব লাগে। আৰু এতিয়া ঘৰলৈ বুলি গৈ থাকোঁ লাহে লাহে। আৰু পাই গ'লোহি ঘিলামৰা মানেই ঘৰ পাই গ'লোহি। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে একদম নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ। আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ।